हेलो एवरीवन आज 2024 सনৰ শেষৰটো দেওবাৰ বুলি ষ্টাফৰ লগত পিকনিকলৈ যাম। ইয়াৰ লগত বু নামেৰি নেশ্যনেল পাৰ্কৰ ওচৰতে 12 মাইল বোলা এখন প্লেচ আছে, বহুত ধুনীয়া আৰু তালৈকে আমি যাম। ৰাতিপুৱা সেইকাৰণে সোনকালে ওলাই আছো আৰু ফাইনেলি আমাৰ বাছ আহি পালে আৰু এতিয়া আমি বাছত আমাৰ স্কুললৈ যাম, কাৰণ স্কুলত বহুত বস্তু ল'ব আছে, কেৰাহী বাচন আছে, গতিকে তাৰ পৰা লৈ আৰু আমাৰ পিকনিক স্পটলৈ বুলি ৰাওনা হ'ম। আৰু এয়া মনিকা মেম গৰৈমাৰীৰ পৰা আহি জামুগুৰি পাই গ'লি পিকনিক যাবলৈ বুলি। আৰু এয়া হ'ল আমাৰ ৰজি মেম, আৰু এয়া হ'ল বিপ্লৱ, আৰু এয়া হ'ল দীপু, আৰু পিছফালে সেয়া প্ৰিন্সিপাল ছাৰ। আৰু এয়া আমি নামেৰিত সোমাইছোঁ। পৰিৱেশটো কিন্তু কিছু ধুনীয়া দেই, বহুত বেছি ভাল লাগে, ৰাস্তাটো যে খুব ধুনীয়া আৰু ছাইডত এয়া গছ আছে। আৰু চাওকচোন অৰুণাচলৰ পাহাৰটো ইমান ধুনীয়াকৈ ওলাই আছে। আৰু এয়া হ'ল আজি আমাৰ পিকনিকৰ লোকেশ্যনটো 12 মাইল। আমি আহি পাই গলোহি, আমাৰ লোকেশ্যনটো চব ধুনীয়া লাগিছে, ধুনীয়া জেগা একদম। বহুত ধুনীয়া লাগিছে, তোমাক দেখাইছো। বন্দীপ, আৰু এয়া হ'ল আমাৰ বন্দীপ, বৌ ল'ৰা আৰু আমাৰ ষ্টুডেণ্ট। এইটো কি বুলি কয় হেৰি ৰজিন মনিকা মেম 12 মাইল ভালুকপুং বুলিয়ে ক'বা। ভালুকপুং বৰ ধুনীয়া লাগিছে ন। অকণমান আগৰ পৰা যোৱা এইখিনি মানুহ গান লগাব দৰকাৰ নাই, বেলেগৰ গানত নাচিব পাৰিবা। কণ্টেইনাৰ এটা আছিলে। আচলতে আমি দুখন স্কুল একেলগে গৈছিলোঁ, আৰু এয়া হ'ল বিশ্বনাথ চাৰিআলি স্কুলৰ মেম চেণ্ডউইচ বনাই আছে। কি হ'ব? বঢ়িয়া ভিডিঅ' কৰি আছো, উঠাই আছো। কি কি হ'ব আজি খানাটো? আজি প্ৰথমে চেণ্ডউইচৰ পৰা আমি ষ্টাৰ্ট কৰিম। ব্ৰেকফাষ্ট চেণ্ডউইচ আছে, আমাৰ মেমে বনাই আছে। আমি জাষ্ট এতিয়া শ্বপিং কৰি আহিছোঁ, এতিয়া তাৰ পাছতহে আমাৰ খানা ষ্টাৰ্ট হ'ব। মাংসটো কি কি হ'ব? মাংস, গাহৰি, বাহ, গাহৰি খাই যে সেইকাৰণে আগতে কৈছে, নোখোৱা কেইজনীয়ে। মুৰ্গী যোনে ভিডিঅ' কৰি আছে তেওঁ খাই যে সেইকাৰণে আগতে সেইটোৱে কৈছোঁ। ভিডিঅ' কৰা জনে তেওঁৰ প্ৰিয় হে
আৰু এয়া হ'ল বিপ্লৱৰ মাক আৰু আমি পুৰা চব্জি কাটি আছোঁ এয়া প্ৰিন্সিপাল ছাৰে কফি বনাইছে ব্ৰেকফাষ্ট ষ্টাৰ্ট কৰিছোঁ মোৰ এইটো এগলেছ এগলেছ মেয়নিজ বঢ়িয়া টছ মানে বহুত ধুনীয়া লাগিব বঢ়িয়া আবাৰ টেষ্টি কেনেকুৱা আছে ব্ৰেকফাষ্ট বঢ়িয়া ধুনীয়া আল্টিমেট মনিকা মেম বন্ধ থাকে সেইদিনা লয় নে এটেণ্ডেঞ্চ লয় হেৰিটোৰে সদায় দিয়ে মানে দেখিছে এতিয়া অলপ এক ৰাউণ্ড মাৰি আহোঁ সেইখিনি ফটো ধুনীয়া বৰ ধুনীয়া ধুনীয়া গোন্ধ আহিছোঁ স্মেলটো মানুহে খাই মেলি যাবই অৰুণাচলৰ মাজত আছো য়েছ আমি কি খাইছো আমি অকল ইমান ধুনীয়া লাগিছে আপোনালোক ইয়ালৈ আহিব পাৰিব বহুত ধুনীয়া প্লেচ আহিবলগীয়া জেগা ইয়াত আহিবৰ কাৰণে অলপ জলদি আহিব লাগিব নহ'লে জেগা স্পেচ খতম হৈ যায় কম হৈ যায় बहुत हिल दे ओ यही है आज का शुभ समाचार है हमने पहले सैंडविच से अपना जो पूरा पिकनिक का ट्रिप है वो स्टार्ट किया उसके बाद का कैपुचिनो हाँ लेकिन कैपुचिनो जैसा नहीं लग रहा वो अलग बात है उसके बाद हमारा मेन कोर्स है मेन कोर्स में कितने चाहिए आपको बहुत आज मैं वेज खा रही हूँ संडे को वेज किया गया है খেলাইটো বহুত বেছি ইয়াত সেইকাৰণে শ্লিপ হয় বহুত বেছি হেলাই নাযাওঁতে আগলৈ মই ইয়াৰ পৰাই উঠি মই গৈছোঁ ভয় লাগে অৰুণাচল ন अरुणाचल की पहाड़ी दिख रही है ইমান ধুনীয়া ধুনীয়া বতাহ মাৰি আছে পানীৰ আৱাজ কমলা বহি কমলা খোৱাৰ সোৱাদ বেলেগ এইটো বহি কমলা খোৱাৰ সোৱাদ লিফটিং পিকনিক পাৰ্টিত বহুত আছে আমি ওলাই আহিলতে গম পাইছোঁ হা সেইটো ঋতুদা অঁ ঋতুদা ইয়াত ৰিভাৰ ৰাফটিং আইলেণ্ড কিন্তু মানুহ চাফা হৈ যায় খোলা হৈ আহে সৰিয়হত মাংস বনাই নাফুটো সৰিয়হত হ'ল নে ৰিটাৰ্ণ হ'ম নে তালৈকে যাবা পানীৰ সোঁতটো চাওকচোন কিমান স্পীড
এইকেইটা কৰিছোঁ গাহৰি লেগ পিছ জি মেম 1 2 3 4 5 6 7 8 9 10 11 মুখান কৰিলিয়া কৰিছোঁ একদম ভাগৰ লাগিছে আৰু পূৰা একদম টেনিং হৈ গৈছে আজি পূৰা ক'লা হ'লোঁ একদম মানে পূৰা বহুত ৰ'দ এইবাৰ মানে ঠাণ্ডা পৰা নিচিনা লগাই নাই